নমস্কাৰ, গুড ইভিনিং সকলোকে। আজি মই মোৰ কিটচেনৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলটো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি মই বনাব লৈছোঁ আন এটা ৰেচিপি। কি বনাওঁ, কেনেকৈ বনাওঁ, যদি ৰেচিপিটো ভাল লাগে তেনেহ'লে আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো অন কৰিব নাপাহৰিব। বাই। আজি মই বনাব লৈছোঁ ৰূপচন্দা মাছৰ ৰেচিপি। হাজবেণ্ড ডিউটিৰ পৰা আহোঁতে মোক ক'লে মাছ খাবা, আজি মাছ লৈ আহোঁ। বোলো ঠিক আছে লৈ আনা। তেনেকুৱাতে লৈ আহিলে। তাৰপৰা লৰালৰিকৈ মই মাছকেইটা ধুই মেলি নিমখ হালধি সানি পিনি থৈ দিছোঁ। এতিয়া মই প্ৰথমতে মাছখিনি ফ্ৰাই কৰি লওঁ। এতিয়া অলপ মাছ ফ্ৰাই হৈছে। এতিয়া মাছ ফ্ৰাই কৰি হৈ গ'ল। তাতে মই 3টা কেঁচা জলকীয়া আৰু পিঁয়াজ দিছোঁ। এইখিনি ৰঙচুৱা হোৱালৈকে অলপ ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ ইয়াতে এতিয়া মই দি দিম হালধি, জোখমতে নিমখ দিলোঁ। ইয়াতে মই অকণমান দি দিম ৰেড চিলি পাউডাৰ। ইয়াতে দি দিম অকণমান ধনিয়া আৰু জিৰা পাউডাৰ। ভালকৈ লৰাই ল'ম। অকণমান ভাজি লৈছোঁ। ইয়াতে এতিয়া মই অকণমান দেৰি কাৰণে ঢাকি দিছোঁ। বিলাহীখিনি পূৰা গলি ল'ব। গলি লোৱাৰ পিছতে মই ফ্ৰাই কৰা মাছখিনি ইয়াতে দি দিম। চিম্পুলকৈ বনাইছোঁ, টেঙা জোল যেতিয়া, বেলেগ ইয়াত একো নিদিওঁ। ইয়াতে এতিয়া পানী অকণমান দি দিম। তৰকাৰীখন অকণমান উতলালৈকে ইয়াক 2 মিনিটমান ঢাকি দিম। কিমান ধুনীয়াকৈ উতলি আছে দেখিছোঁ। এফালে চব্জি হয় মানে বহি পিনি অকণমান টিভিকে বোলো চাই লওঁ। তৰকাৰীটো কিমান ধুনীয়াকৈ উতলি আছে দেখিছেনে। ইয়াতে এতিয়া মই ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। অকণমান দেৰি উতলিবলৈ দিম। মোৰ তৰকাৰী এতিয়া ৰেডি হৈ গ'ল। গেছটো অফ কৰি দিম। গেছটো অফ কৰি এতিয়া ইয়াক ঢাকি দিম। হৈ গয়া। ইয়াতে বনাম এতিয়া মাছৰ মাথা আৰু তেল। ইয়াতে তেল অকণমান দিম, বেছি নিদিওঁ।
তেলত এতিয়া পিঁয়াজ পুৰা ৰঙাকৈ ভাজিম এতিয়া। ইয়াতে এতিয়া তেলকণ আৰু মাছৰ মাথাটো দি দিম। ইয়াত দিম এতিয়া মই হালধি, নিমখ, ৰেড চিলি, জিৰা ধনিয়া পাউডাৰ এনেকৈ লৰাই দিম। মাছৰ তেলৰ লগত দিলে বিশেষকৈ এটা বস্তু ভাল লাগে, এইটো আপোনালোকে বাৰু খায়নে? কোনে কোনে খাই জনাব দেই কমেণ্ট কৰি। মোৰ হাজবেণ্ডে খাই আকৌ বহুত বেছি ভাল পায় তিতা তেলৰ ভাজি। মই আপোনালোকৰ দৰে ভাল ভাল ৰেচিপি আৰু ভাল ভাল ব্লগ বনাব নাজানিবও পাৰোঁ। যদি মোৰ কিবা ভুল হয় আপোনালোকে মোক ক্ষমা কৰি দিব দেই, কাৰণ মই এইবাৰ ইউটিউব চেনেল প্ৰথম খুলিছোঁ। কেনেকৈ কি কৰিব লাগে নাজানিবও পাৰোঁ, লাহে লাহে শিকিম। যদি মোৰ ৰেচিপি কিবা বনোৱা খানা কিবা যদি ভুল হয় আপোনালোকে বেয়া কমেণ্ট নিদিব প্লিজ। আশা কৰোঁ আপোনালোকে চবেই মোক ছাপোৰ্ট কৰে যে মই এনেকৈ আগবাঢ়ি যাব পাৰোঁ মোৰ কুকিং চেনেলটোৰ পৰা। আপোনালোকে চবেই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'বিলাক বহুত 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 বেছিকৈ মৰম দিয়ে, তাকে বিচাৰোঁ আৰু ভাল ভাল ভিডিঅ' বনাম। এয়া প্ৰথম আৰম্ভণি হৈছে। কথা পাতোঁতে পাতোঁতে মোৰ তেলৰ আৰু মাছৰ মাথা ভজা অলৰেডি হৈয়ে গ'ল। এতিয়া খোৱাহে কথা, টেষ্ট কৰি আপোনালোকক জনাই আছোঁ দেই কেনেকুৱা লাগিছে। এয়া ৰেডি হৈ গ'ল, থালি ৰেডি। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এতিয়া টেষ্ট কৰি লওঁ, টেষ্ট কৰি জনাই আছোঁ কেনেকুৱা হৈছে। মই আৰ্লিনাৰ দেউতাক কথাবোৰ হয়তো ভাঙি পাতি নকলো, তুমি বুজিবা। বাই বাই, গুড নাইট গাইজ, বাই বাই। এতিয়া আমি খাই ন, আকৌ নেক্সট এটা ব্লগত লগ পাম। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই, গুড নাইট, বাই।